ইতিমধ্যে ১ নং নাৰোৱাৰ মহাভৈৰৱী মহিলা নাম পাৰ্টিৰ আখৰা গৃহত মই ভাৰত দাসে উপস্থিত হৈছোঁ। গতিকে আজি এই ভিডিঅ'ৰ দ্বাৰা অসমবাসী ৰাইজক আৰু নামধৰ্মী ৰাইজক অসমীয়া নামৰ প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰাৰ বাবে নাৰোৱাত এটি মহিলা নাম দল সৃষ্টি হৈছে। গতিকে দৰ্শক মণ্ডলী ও শ্ৰোতা মণ্ডলী আৰু ভক্তপ্ৰাণ ৰাইজে এই নামটো বা নামতি দলটোক মহিলা নামতি দলটোক চাই তেওঁলোকক যাতে আশীৰ্বাদ দিয়ে আৰু লগতে অসমৰ চুকে কোণে যাতে এই নামৰ মহিমা প্ৰচাৰ হয় তাৰে কামনাৰে আমি এটি দিহা নামৰ চুটি আখৰা এই ভিডিঅ'ৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ লৈছোঁ। ধন্যবাদ।